10 লাখ ছাত্ৰীয়ে লাভ কৰিব 10,000ৰ পৰা 15,000 টকা। স্কুল কলেজত নামভৰ্তি কৰিলে ছাত্ৰীসকলে মুখ্যমন্ত্ৰী নিযুত মইনাৰ অধীনত লাভ কৰিব এই সুবিধা। অসম চৰকাৰৰ বাল্য বিবাহ ৰোধ কৰিবলৈ অভিনৱ কৌশল। ছাত্ৰীসকলে চৰকাৰী স্কুল কলেজত নামভৰ্তি কৰিব লাগিব। ছোৱালীৰ শিক্ষাৰ অনুপ্ৰেৰণা দিবলৈ অসম চৰকাৰৰ ৰণকৌশল প্ৰস্তুত। এই আঁচনিত দৰিদ্ৰ ছোৱালীৰ শিক্ষাৰ সপোন বাস্তৱায়িত হ'ব। প্ৰশ্ন হয়, অসম চৰকাৰে কি কাৰণত অসমৰ সকলো ছাত্ৰীৰ ক্ষেত্ৰত এই সুবিধা উপলব্ধ নকৰে? অসমৰ ছাত্ৰী সমাজৰ বাবে অসম চৰকাৰৰ এক বৈপ্লৱিক ঘোষণা। অসমৰ 10 লাখ ছাত্ৰীক 10ৰ পৰা 15,000 দিয়াৰ কথা ঘোষণা কৰে বিত্তমন্ত্ৰী অজন্তা নেওগে। নেওগৰ মতে অসমত বাল্য বিবাহ ৰোধ কৰাৰ বাবে অসম চৰকাৰৰ এই অভিনৱ কৌশল। অসমৰ যিসকল ছাত্ৰীয়ে উচ্চতৰ মাধ্যমিকত নামভৰ্তিকৰণ কৰিব, স্নাতক পৰ্যায়ত নামভৰ্তিকৰণ কৰিব কিংবা স্নাতকোত্তৰ পৰ্যায়ত নামভৰ্তিকৰণ কৰিব, সেইসকল ছোৱালীৰ ভিতৰত 10 লাখ ছোৱালীয়ে লাভ কৰিব 10ৰ পৰা 15,000কৈ টকা। অসম চৰকাৰৰ বিত্তমন্ত্ৰী অজন্তা নেওগে অসম বিধানসভাত বাজেট উপস্থাপন কৰি কয় যে চৰকাৰে 10 লাখ ছোৱালীক উচ্চতৰ মাধ্যমিক, স্নাতক আৰু স্নাতকোত্তৰ পৰ্যায়লৈ শিক্ষা অব্যাহত ৰখাত সহায় কৰিবলৈ মুখ্যমন্ত্ৰী নিযুত মইনাৰ অধীনত নামভৰ্তিৰ প্ৰেৰণা হিচাপে এক বিত্তীয় অনুদান প্ৰদান কৰিব। বাল্য বিবাহ আঁতৰ কৰাৰ লক্ষ্যৰে এই প্ৰেৰণা কেৱল চৰকাৰৰ দ্বাৰা পৰিচালিত যিকোনো শিক্ষানুষ্ঠানত অধ্যয়ন কৰা ছোৱালীৰ বাবে মুখ্যমন্ত্ৰী নিযুত মইনাৰ অধীনত ছাত্ৰীসকলে লাভ কৰিব টকা। তদুপৰি শাস্তিমূলক আৰু নিয়ামক ব্যৱস্থাৰ উপৰিও অসম চৰকাৰৰ ফালৰ পৰা ছোৱালীবোৰক কেতিয়া বিয়া কৰিব লাগে সেই সিদ্ধান্ত লোৱাৰ বাবে পৰ্যাপ্ত ক্ষমতা প্ৰদান কৰিব লাগিব বুলি নেওগে দাবী কৰে। অসম চৰকাৰে উচ্চতৰ মাধ্যমিক, স্নাতক আৰু স্নাতকোত্তৰ পৰ্যায়লৈকে 10 লাখ ছোৱালীক পঢ়িবলৈ উৎসাহিত কৰিলে 10ম শ্ৰেণীৰ পিছত শিক্ষিত ছোৱালীৰ শতাংশ বৃদ্ধি হ'ব, নেওগে কয়। অসম চৰকাৰৰ বাজেটত উল্লেখ কৰা অনুসৰি প্ৰতিগৰাকী ছোৱালীক একাদশ শ্ৰেণীত নামভৰ্তি কৰোঁতে 10,000 টকা, স্নাতকোত্তৰৰ প্ৰথম বৰ্ষত 12,500 টকা আৰু স্নাতকোত্তৰ প্ৰথম বছৰত 15,000 টকা উদগনিমূলক প্ৰদান কৰা হ'ব বুলি জনায়। 10ম শ্ৰেণী উত্তীৰ্ণ কৰাৰ পিছত বিনামূলীয়া নামভৰ্তি আৰু গিয়াৰবিহীন দুচকীয়া বাহনৰ দৰে বিদ্যমান লাভালাভৰ উপৰিও এইটো হ'ব। ছাত্ৰীসকলে মুখ্যমন্ত্ৰী নিযুত মইনাৰ আঁচনিৰ অধীনত উক্ত সুবিধা লাভ কৰিব বুলি মন্ত্ৰীগৰাকীয়ে কয়। নিউজ ডেস্ক ৰিপৰ্ট, দ্য ৰিয়েল ফেক্ট।